নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ-বাইদেউসকল, এই ভিডিঅ'টোত শিক্ষা বিভাগৰ তৰফৰ পৰা জাৰি কৰা শিক্ষকৰ দৰমহা কৰ্তনৰ সন্দৰ্ভত অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই গুৰুত্বপূৰ্ণ খবৰটো লাভ কৰিব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ-বাইদেউসকল, এইখন হৈছে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ছেক্ৰেটেৰী টু দ্য গভৰ্ণমেণ্ট অফ আছামৰ তৰফৰ পৰা দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন, দ্য ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যনলৈ প্ৰেৰণ কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ আৰু জৰুৰী পত্ৰ। ইয়াৰ ছাবজেক্টটো হৈছে আইডেণ্টিফিকেশ্যন অফ এবচেণ্টি টিচাৰ্ছ। ইয়াত আৰু এটা ছাবজেক্ট উল্লেখ কৰি দিছে, মাইনিউটছ অফ দ্য ৰিভিউ মিটিং অফ ডুমডুমা কো-ডিষ্ট্ৰিক্ট chaired by Honorable Chief Minister Assam in the Chief Minister's Secretariat, Dibrugarh on 25th January 2025. ছাৰ-বাইদেউসকল, চিঠিখনৰ মূল কথাটো হৈছে যে যোৱা 25 জানুৱাৰী 2025 তাৰিখে ডিব্ৰুগড়ৰ ছেক্ৰেটেৰিয়েটত যি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ অধ্যক্ষতাত ৰিভিউ মিটিং অনুষ্ঠিত কৰা হৈছিল। সেই মিটিঙত এটা বিশেষ কথাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্ব প্ৰদান কৰিছিল যে যিসমূহ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল এবচেণ্ট থাকে, কণ্টিনিউৱাছলি এবচেণ্ট থাকে, তেনেধৰণৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আইডেণ্টিফাই কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰেৰণ কৰা হৈছিল। আৰু সেই নিৰ্দেশনা অনুসৰি ছেক্ৰেটেৰী টু দ্য গভৰ্ণমেণ্ট অফ আছামৰ তৰফৰ পৰা ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন আৰু ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনলৈ এই নিৰ্দেশনা পত্ৰখন প্ৰেৰণ কৰা হৈছে আৰু কোৱা হৈছে যে প্ৰতিখন জিলাৰ বিষয়াসকলৰ যি নিৰ্দিষ্ট জুৰিছডিকশ্যন, সেই জুৰিছডিকশ্যনৰ অধীনত যিসকল শিক্ষাগুৰু এনেধৰণে এবচেণ্ট হৈ আছে তেওঁলোকক আইডেণ্টিফাই কৰিবৰ কাৰণে কোৱা হৈছে আৰু যিসকল শিক্ষাগুৰুৱে কণ্টিনিউৱাছলি এনেধৰণৰ এবচেণ্ট হৈ আছে তেওঁলোকৰ পে' কাটৰ ব্যৱস্থা কৰিবৰ কাৰণে ইয়াত কোৱা হৈছে। গতিকে ছাৰ-বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে অতি চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।